গুড আফটাৰনুন এভৰিৱান। সকলোকে ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দুপৰীয়াৰ সাজ মামাহঁতৰ ঘৰত খাবলৈ আমাক নিমন্ত্ৰণ জনাইছে। মামাহঁতৰ ঘৰলৈ বুলি অলপ মিঠাইও কিনি ল'লোঁ। এয়া পাই গ'লোঁ মামাহঁতৰ ঘৰ। এয়া আমাৰ হেণ্ডচাম মামা আৰু বিউটিফুল মামী। আজি মামাহঁতে জেঠীমাৰ ছোৱালী ল'ৰা বোৱাৰী সকলোকে মাতিছে আমাৰ লগতে। আটাই মিলি দুপৰীয়াৰ সাজ ধুনীয়াকৈ খাই ল'লোঁ। বহুত টেষ্টি আছিলে সকলোখিনি আইটেম। খাই বৈ আজৰি হৈ সকলোৱে একেলগে বহি বহুত কথা পাতিলোঁ। ফাকুৱাৰ এই দিনটো সঁচাকৈয়ে বহুত বেছি ভাল লাগিলে। থেংক ইউ মামী, ইমান ধুনীয়াকৈ আমাক বনাই খোৱাৰ বাবে।